এই আপোনালোকে কিহৰ দোকান জনাবচোন অকণমান বিষয়ে। এই সমবায় মেলাখন আপোনাৰ আত্মসহায়ক গোটৰ জড়িত হয়, যি LF হয়, এৰিয়া লেভেল ফেডাৰেশ্যন কোঅপাৰেটিভ ছ'চাইটিবিলাকৰ মহিলাৰ ইয়াতে 54টা মহিলা সমবায়ে অংশগ্ৰহণ কৰিছে। বিভিন্ন ধৰণৰ হাতৰ কামৰ শৈলীৰ ওপৰত কাম কৰিছে। তেওঁলোকে মমবাতিৰ ওপৰত কৰিছে, মেটেকা দি তেওঁলোকে বেগ বনাইছে, বিভিন্ন ধৰণৰ আপোনাৰ ৰছীৰে বনাইছে। গতিকে খোৱা বস্তুৰ বিপণী আছে, পিঠা লাড়ু, অসমীয়া পৰম্পৰাগত খাদ্য আছে। গতিকে গোটেইখিনি ইয়াতে সামৰি কিনে এই মেলাখন হৈছে। আৰু ইয়াতে এটা খুব ভাল লগা কথা হ'ল কি, গোটেই বিপণীকেইখন মহিলা। এয়া লাড়ু পিঠা ইয়াত আপোনালোকে আহিব পাৰে। ইয়াতে সোণাৰাম ফিল্ডত, সোণাৰাম ফিল্ড আমাৰ ভৰলু সোণাৰাম ফিল্ডতে হৈ আছে। এইখন বাকীখিনিতো বৌয়ে ক'লেয়ে। এয়া পিঠা লাড়ু সকলোকে নিমন্ত্ৰণ জনাইছোঁ। মহিলাসকলক উৎসাহিত কৰক, আহক মেলালৈ। আৰু আপোনালোকে আমাৰ প্ৰেৰণা, আমাৰ ইয়াৰ পৰা পিঠা পনা কিনি লৈ যাওক, তেতিয়া মহিলাসকলেও উৎসাহ পাব। গতিকে সকলো এই মেলালৈ আহক। এইটোতে মৰা পাতেৰে মেটেকাৰে বেগ বনাইছে, সেই বস্তুখিনি উঠাব পাৰা। ইয়াতে কেণ্ডেল আছে, কেণ্ডেলটো উঠাব পৰা। কিহৰ দিছে এয়া? হয় গাহৰি মাংস, হয় চিকেন আছে, হয় কেঁকৰা আছে, মাছ আছে। ক'ৰ পৰা আহিছে আপোনালোকে? কাহিলীৰ পৰা আহিছে। এইটো কি বস্তুনো? হয় কেনেকুৱা চলিছে আপোনালোকৰ সেয়া? হয় ধন্যবাদ। ইয়ানপাৰা কনকলতা গোট। হয় আমি প্ৰথম কৰিছোঁ আৰু হয় নিজে হাতেৰে কৰা। হাতেৰে কৰা খুব ধুনীয়া লাগিছে। এয়া দেখিছেনে ইমান ধুনীয়া লাগিছে। এইবিলাকৰ প্ৰাইচবোৰ কেনেকুৱা? 250। এইবিলাক ছেট হিচাপে 550। হয় তেনেকৈ হাতেৰে কৰা ন? ইয়াত দেখিব পাইছে ইমান ধুনীয়া ধুনীয়া হাতেৰে বনোৱা। আৰু ইয়াতে লগতে পিঠা লাড়ু কৰা হৈছে। আৰু এয়া দেখিছেনে কাপোৰ, এইখন ৰিহা ন? এয়া কচমেটিকো ৰখা হৈছে। জৰ্ডানৰ বস্তু। হয় ঠিক আছে দিয়ক, ধন্যবাদ। হয় ক'ৰ পৰা আহিছা? মই ইয়াৰে হয়, শান্তিপুৰৰে ছোৱালী। আমাৰ বিশেষকৈ গাঁৱৰ মহিলাসকল যিসকল এনেই থাকে তেওঁলোকক সংস্থাপন দিয়া। মেটেকা ফুল জানে আপোনালোকে, মেটেকাৰ যিটো ঠাৰি থাকে সেইটো ইয়াতে আপুনি দেখুৱাব পাৰে। লৈ মেলি উঠাই শুকুৱাই ধুই মেলি আকৌ ইয়াৰ পৰা স্প্ৰেড কৰি কিনে সকলোবিলাক বনোৱা হয়। চাওক এইবিলাক আপোনালোকে ডাইনিং টেবুলত ফল ৰাখিবৰ কাৰণে আমি প্লাষ্টিক ব্যৱহাৰ কৰিব নালাগে। প্লাষ্টিকটো এনেও আমাৰ চৰকাৰেও মানা কৰিছে, তো এইবিলাক আমাৰ ডাইৰেক্ট মেটেকাৰে বনোৱা। আপুনি ক'ৰবাত বিয়া খাব গ'লে এইবিলাক ইউজ কৰিব পাৰে। পাৰ্টিৱেৰ যিহেতু আমি প্লাষ্টিক ব্যৱহাৰ কৰোঁ, প্লাষ্টিকটো একদম বন্ধ কৰিব লাগে। এইবিলাক বহুত আছে, সৰু পাৰ্চ আছে, ডাঙৰ পাৰ্চ আছে। এইটো ৰেগুলাৰ ইউজ কৰিবৰ কাৰণে ঘপকৈ আমি অলপ খুচুৰা পইচা লৈ যাব লাগিলে কি কৰোঁ, বহুত ডাঙৰ বেগ এটা লৈ ভাল নালাগে, তো এনেকুৱা এটা লৈ যাব পাৰি। তেনেকুৱা এইবিলাক চাওক, বুক বাস্কেট, গিফ্ট বাস্কেট আছে। ডাইনিং আৰু এইবোৰৰ প্ৰাইচসমূহ কেনেকুৱা জনাই দিব? প্ৰাইচবিলাক আপোনাৰ 100ৰ পৰা ষ্টাৰ্টিং, কমৰ পৰাও আছে, বেছি আছে, ষ্টাৰ্টিং 100ৰ পৰা। ঠিক আছে ধন্যবাদ। ধুবুৰী এয়া পইচাটো নাথাকিলে কেতিয়াবা মানে ইয়াক বনাই খাব পাৰোঁ, চিন্তা নাই। বস্তুখিনি ধুনীয়া লাগিছে। আপোনালোকে দেখিব পাইছে যে ইমান ধুনীয়া ধুনীয়া বস্তু ওলাইছে। আৰু মই ইয়াৰে মানুহখিনিক কৈছোঁ যিখিনি আমাৰ ওচৰে পাজৰে থকা ভৰলুমুখ এয়া সোণাৰাম ফিল্ডতে হৈছে এয়া মেলাখন। খুব ভাল লাগিছে ইয়াৰ বস্তুবোৰ দেখিছে। আপোনালোকে যদি বিচাৰে কিনিবলৈ আহিব পাৰে, খুব ভাল লাগিল। পিঠাৰ পৰা লাড়ুৰ পৰা বস্তুৰ পৰা ঘৰৰ সজোৱা নাৰ্চাৰী ফুল সকলোখিনিয়ে আছে।